बिटिआरआव बिसायख'थिनि बार बारगासिनो उदालगुरि जिल्लानि मोदैबारियाव बिसायख'थिनि बारा गोख्रों जाबोदों। इउपिपिएल दोला सिगांनिफ्रायनो बिसायख'थिनि दावहायाव ओंखारखाबाय। बिटिआरआव बिसायख'थिनि बारा जोबोर गोख्रैथिजों जागायजेनदों। बिटिआरआव बिसायख'थिनि बारा जोबोर गोख्रैथिजों जागायजेनबाय। मोदैबारि बियाबा जुनियायै इउपिपिएल मण्डलनि आफादगिरि पबित्र बसुमतारीनि दैदेननायाव गोहोगोरा। बे खेबाव बिटिआरआव इउपिपिएल दोलोआ गाव हारसिंनो सोरखार दागोना रोखा। सानफ्रोमबो सरासनस्रा सुबुंफोरा इउपिपिएल दोलोखौ गोसो गुदुं खालामदों। बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'नि मावनायजों गोजोननाय मोननानै बिटिआरनि थागिबिफोरा इउपिपिएल दोलोआव हाबदों। खालाइगावनि गेजेर बिखायाव थानाय सुजित नार्जारी भवनाव जानाय दिनै दोलोनि मेलाव इउपिपिएल दोलोनि सा 150निबो बांसिन सुबुंफोरा बाहागो लानाय नुनो मोन्दों। 2025 मायथाइनि सेप्तेम्बर दानाव बिटिआरआव जानो गोनां बिसायख'थिनि थाखाय इउपिपिएल दोलोनि मोदैबारि मण्डलनि आफादगिरि पबित्र बसुमतारीनि दैदेननायाव मोदैबारि बियाबनि सरासनस्रा रायजो राजाफोर आरो गुबुन गुबुन दोलो आफादफोरनि सुबुंफोरखौ दिनै इउपिपिएल दोलोआव हाबनाय नुनो मोन्दों। बे खेबाव इउपिपिएल दोलोआ सरकार दागोना फ्राय रोखा नुनो मोनो। बे मेलाव इउपिपिएल जिन्दाबाद, प्रमद बर' जिन्दाबाद स्ल'गानजों गोमखांदों। সমূহ মিডিয়া কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি মোदैবাৰী ব্লক কমিটিৰ তৰফৰ পৰা এটা ইয়াত জইনিং আৰু ৱেলকাম চেৰিমনি আমি আয়োজন কৰিছিলোঁ। ইয়াত প্ৰায় 150তকৈ অধিক নতুন ব্যক্তি আমাৰ আদৰ্শক ভাল পাই আমাৰ লগত পৰিয়ালত চামিল হৈছে আৰু প্ৰায় 100 ইতিমধ্যে জইন কৰা আমি তেওঁলোককো আমি আনুষ্ঠানিকভাৱে আজি আদৰণি জনাইছোঁ। আৰু বিটিআৰত মোदैবাৰী সমষ্টি আমাৰ কাৰণে এটা চেলেঞ্জৰ সমষ্টি আৰু আমি এটা কথা প্ৰতিয়ন কৰিব বিচাৰিছোঁ যে মোदैবাৰীত এইবাৰ আমি বিটিআৰৰ ভিতৰতে সৰ্বোচ্চ ভোট লৈ পেলাই আমি জিকাৰ এটা পৰিকল্পনা কৰিছোঁ। আমাৰ দলীয় স্থিতি খুব ষ্ট্ৰং। আমাৰ দলীয় কৰ্মী কেন্দ্ৰীয় পৰ্যায়ৰ পৰা একেবাৰে ভোট পৰ্যায়লৈকে খুব ষ্ট্ৰং। তেওঁলোক খুব সক্ৰিয় এজন সৈনিকৰ দৰে কাম কৰি আছে আৰু এইখিনি চাই পেলাই আমাৰ যিটো সাংগঠনিক ৱেল অৰ্গেনাইজ এই বস্তুটোৱে মানুহক আকৃষ্ট কৰি পেলাই আমি এটা বহুল পৰিমাণৰ এটা ভোট আমি লৈ পেলাই আমি জয় হ'ব পাৰিম বুলি আশা ৰাখিছোঁ। কি কয় আমাৰ দলীয় শক্তি আমাৰ স্পষ্ট। আমি এইবাৰ বিটিআৰত চৰকাৰ গঠন কৰিম। আমাৰ যিহেতু এলায়েন্স আছে তথাপিতো আমি সংখ্যাগৰিষ্ঠতা আমি লাভ কৰিম আৰু এই অংকৰ ফালে আমি গৈ আছোঁ আৰু আমি ইতিমধ্যে আমাৰ খাটাং হৈ গৈছে। আমি সংখ্যাগৰিষ্ঠতা লাভ কৰিম। তাৰপিছত এলায়েন্সৰ ধৰ্ম আছে, এইটো আমাৰ ওপৰ মহলে চিন্তা কৰিব, এইটো কেনেকৈ কৰে তেওঁলোকে। কিন্তু আমাৰ এটা স্পষ্ট কথা যে আমি ইয়াত সংখ্যাগৰিষ্ঠতা লৈ পেলাই আমি চৰকাৰ গঠন কৰিম। মূল যুঁজ ক'বলৈ গ'লে এতিয়া আমি বিচাৰি পোৱা নাই। আমাৰ চব ফালে গ'লে আমি ইউপিপিএল দেখা পাওঁ, চব ফালে গ'লে আমি ট্ৰেক্টৰ দেখা পাওঁ। এই মুহূৰ্তলৈকে কিন্তু আমি কাকো প্ৰতিদ্বন্দ্বী হিচাপে ল'ব পৰা নাই। অনাগত সময় দেখা যাব কাক প্ৰতিদ্বন্দ্বী হিচাপে লোৱা যায়। প্ৰাৰ্থী সেইটো এটা হাই লেভেলৰ এটা সিদ্ধান্ত আৰু যিয়ে পাব তেওঁ এগৰাকী ভাল মানুহ হ'ব। ইয়াত বহুকেইগৰাকী আমাৰ সন্মানীয় কৰ্মী ইতিমধ্যে আবেদন জনাইছে, তেওঁলোকে ইচ্ছা প্ৰকাশ কৰিছে। এইটো আমাৰ কাৰণে ভাল লক্ষণ। যিটো দলৰ সাংগঠনিক স্থিতি মজবুত থাকে তাত আটাইতকৈ প্ৰাৰ্থী কেন্দ্ৰিক বিবাদ আৰম্ভ হয়। গতিকে ইয়াত আমাৰ এজন ভাল নেতা আমি পাম আৰু সকলোৱে আমি তেখেতক ট্ৰেক্টৰৰ ছবিত ভোট দিয়াই পেলাই আমি জড়িত। মোदैবাৰী সমষ্টি আপোনালোকে জানে আমি ইয়াত যদিও আমি এলায়েন্সত আছোঁ, ক'ৰবাত নহয় ক'ৰবাত আমাৰ বিৰোধী আসনত থকা নিচিনা হৈছে। কাৰণ আমি ইয়াত আমাৰ MCLA নাই, আমাৰ EM ইয়াত নাই। গতিকে ইয়াত ক'ৰবাত নহয় ক'ৰবাত অকণমান আমি অসুবিধা পাইছোঁ। কিন্তু যিমান কৰিব লাগে, যিমানখিনি আঁচনি আছে ইয়াত হৈছে। মোदैবাৰীৰ এই যে নোহোৱা কামবিলাক কৰিবৰ কাৰণে আমি উদ্ধাৰ কৰিব বিচাৰিছোঁ। নমস্কাৰ, সকলো আমাৰ মিডিয়া বন্ধুকলৈ মই নমস্কাৰ যাচিছোঁ। আজি আমাৰ মোदैবাৰী ব্লক কমিটিৰ উদ্যোগত এখন জইনিং কাৰ্যসূচী আমাৰ এই সুজিত নাৰ্জাৰী প্ৰেক্ষাগৃহত কলাইগাঁও মাছ মজিয়াত হৈ যায় আৰু আজি 200তকৈ অধিক আমাৰ দলত আমাৰ ইউপিপিএল দলৰ নেত্ৰী আদৰ্শ ভাল পাই আমাৰ দলত যোগদান কৰিলে আৰু সকলোকে আমাৰ দলত তেওঁলোকক স্বাগতম জনালোঁ। আৰু আগন্তুক যে বিটিআৰ নিৰ্বাচন হ'বলৈ গৈ আছে আৰু আমাৰ মোदैবাৰী ইউপিপিএল টিম বা মোदैবাৰী ইউপিপিএল ফেমিলিটো প্ৰতিদিনে আমাৰ বাঢ়ি গৈ আছে আৰু মজবুততকৈ মজবুত হৈ গৈ আছে।
এইটো এতিয়া আমি যিটো পৰিৱেশ দেখিবলৈ পাইছোঁ, এতিয়া আমাৰ যিহেতুকে আৰু 1.5 মাহ সময় আছে আৰু 1.5 মাহত কিছু নিশ্চয় পৰিৱৰ্তন হ'ব। এতিয়া মই মোৰ যিটো নেকি মোৰ দৃষ্টিভংগী, সেই দৃষ্টিভংগী হিচাপে এই 2025 যিখন বিটিআৰ নিৰ্বাচন মেধিবাৰী সমষ্টিত বিশেষকৈ আমাৰ UPPL দল আৰু বিজেপিৰ মাজত হ'ব। তথাপিতো মই এটা লক্ষ্য কৰিছোঁ যে ত্ৰিকোণ যুঁজ এটা হ'ব বুলি মই এটা অনুমান কৰিছোঁ। তথাপিতো মেইন যুঁজখন UPPL আৰু বিজেপিৰ মাজত এই সময়ৰ যিটো নেকি এনালাইচিছ মই তেনেকুৱা ভাবোঁ। কিমানটা চিট ল'ব বুলি সেই প্ৰশ্নটো মই উত্তৰটো দিয়াৰ কাৰণে মোৰ কঠিন, কাৰণ মই এটা সমষ্টি ওদালগুৰি জিলাত আমাৰ খুব ধুনীয়া পজিটিভ ৰিজাল্ট হ'ব। যোৱা সময়ছোৱাতো আমাৰ ওদালগুৰি জিলাৰ খুব তেনেকুৱা পজিটিভ ৰিজাল্ট আছিলে, আৰু যদি 2-এটা সমষ্টিত যোৱাবাৰ আমি হাৰিছিলোঁ ওদালগুৰি জিলা হিচাপে, কিন্তু এইবাৰ সেইখিনি আমাৰ ৰিকভাৰ হ'ব। বিশেষকৈ মেধিবাৰী সমষ্টিটো যোৱাবাৰ আমি কম ভোটত হাৰিবলগীয়া হৈছিলে, আৰু খৈৰাবাৰীতো আমি কম ভোটত হাৰিবলগীয়া হৈছিলে। কিন্তু 2025 যিটো নিৰ্বাচন আৰু প্ৰতিটো সমষ্টিতে আমাৰ যিটো সাংগঠনিক ভেটি প্ৰতিদিনে খুব ষ্ট্ৰং হৈ গৈ আছে, আৰু যাৰ কাৰণে আমি এটা দেখিবলৈ পাইছোঁ যে খৈৰাবাৰীও ৰিকভাৰ হ'ব, মেধিবাৰীও ৰিকভাৰ হ'ব, আৰু বাকী যিখিনি এক্সিষ্টিং আছে আমাৰ সেইখিনিতো থাকিবই, আৰু আমাৰ মেক্সিমাম চিট ওদালগুৰিৰ আমাৰ UPPL দলে এইবাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব। এইটো এটা দলীয় আমাৰ যোগদান, আৰু বিজেপিৰ CM বুলি মই নকওঁ, এইটো অসমৰ যিহেতুকে মুখ্যমন্ত্ৰী হয়, আৰু অসমৰ মুখ্যমন্ত্ৰী আমাৰ কলাইগাঁৱত পদাৰ্পণ কৰিব। আমি UPPL দলৰ কাৰ্যকৰ্তা হিচাপে তেওঁক স্বাগতম জনাইছোঁ, কাৰণ অসমৰ এজন সন্মানীয় CM আমাৰ কলাইগাঁওহেন টাউনত আহি তেওঁ দলীয় মিটিঙতে আহক বা চৰকাৰী প্ৰগ্ৰামতে আহক, কিন্তু তেওঁ অহাৰ লগে লগে আমাৰ ইয়াত নিশ্চয় পৰিৱেশ কিছু সলনি হ'ব। আৰু লগতে আমি যিহেতুকে আমাৰ কলাইগাঁওখন এখন পিছপৰা অঞ্চল, তেওঁ অহাৰ লগে লগে যাতে আমাৰ কলাইগাঁৱত যথেষ্টখিনি অনুষ্ঠান প্ৰতিষ্ঠানবিলাক গঢ় লৈ উঠে, আৰু যিখিনি কৰণীয় কাম আছে তেওঁৰ যাতে নিৰ্দেশত বা তেওঁৰ আদেশত যাতে হয়, মই তাৰে কামনা কৰিছোঁ। আৰু আমাৰ CM ডাঙৰীয়াক আমাৰ UPPL দলৰ ফেমিলিয়ে সকলোৱে আমি স্বাগতম জনাইছোঁ।